নমস্কাৰ। আজি আমি আলোচনা কৰিম ক্লাছ 5ৰ অংকুৰণ কিতাপখনৰ প্ৰথম যিটো পাঠ আছে সেই পাঠটোৰ আলোচনা কৰিম। পাঠ 1 অসম আমাৰ ৰূপহী। অসম আমাৰ ৰূপহী পাঠটো এটা ডক্টৰ ভূপেন হাজৰিকা দেৱে লিখা গীত আৰু এই গীতটি ইয়াত পাঠ হিচাপে ছাত্ৰ ছাত্ৰীসকলক পঢ়িব দিছে। আমি প্ৰথমতে পাঠটি পঢ়ি ল'ম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে পাঠটি শব্দকেইটা কেনেকৈ পঢ়িব লাগে, কেনেকৈ উচ্চাৰণ কৰিব লাগে সেইখিনি লক্ষ্য কৰিবা। প্ৰথম মই পাঠটো পঢ়াই দিছোঁ তোমালোকক। পাঠ 1 অসম আমাৰ ৰূপহী। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। চিৰবিনন দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। শৰত নিশাই তৰাৰে সজাই আইৰে কেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰেই দৰে, তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে। লৌহিত দৰে বহল পাৰক প্ৰণিপাত কৰোঁ, জন্ম ল'লোঁ ইয়াতেই যেন মৰো। পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। এই গীতটো ডক্টৰ ভূপেন হাজৰিকা দেৱে লিখা আৰু ইয়াত পাঠটো দিয়া হৈছে ডক্টৰ দিলীপ কুমাৰ দত্তৰ ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ নামৰ কিতাপখনৰ পৰা। এতিয়া আমি এই পাঠটোৰ কি অন্তৰ্নিহিত কথা আছে, কি ক'ব বিচাৰিছে গীতিকাৰে সেই বিষয়ে কিছু আলোচনা কৰিম। তোমালোকে ভালদৰে শুনিবা। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। যে গীতিকাৰে অসমখনক ধুনীয়া ৰূপহী গুণৰ যেন শেষ নাই, ঠিক তেনেকৈ ক'ব বিচাৰিছে। ভাৰতৰ পূৰ্ব দিশত অৱস্থিত বাবে প্ৰথমে সূৰ্য উদয় আমাৰ অসমত হয় আৰু সেইবাবে গীতিকাৰে কৈছে যে ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমখন বহুত ধুনীয়া ৰূপহী, যেন তাত গুণৰ শেষ নাই। গোটেই জীৱন বিচাৰিলেও অলেখ দিৱস ৰাতি, অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। গোটেই জীৱনটো যদি মই বিচাৰি যাওঁ, দিনে ৰাতি বিচাৰোঁ, তথাপিতো যেন ইয়াৰ গুণৰ শেষ নহ'ব। ইয়াৰ মাটি ইমান ৰসাল যে ইয়াত যিকোনো শস্য খেতি কৰিলে খুব ধুনীয়া ফল পোৱা যায়। তাৰপিছত কৈছে যে চিৰবিনন দিয়া তোমাৰ সেউজ পৰিৱেশ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। তোমাৰ পৰিৱেশ মানে অসমখনৰ পৰিৱেশ সদায় চিৰসেউজীয়া হৈ থাকে। সেউজীয়া পৰিৱেশ সদায় এটা পোৱা যায়। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, মাঘত সোণৰ হাতেৰে লখিমী আদৰে। বহাগ মাহত আমাৰ আই মানে আমাৰ অসমখনৰ মানুহবোৰে কি কৰে যে মহুৰা হৈ ঘূৰে, মানে বহাগত বিহু গান নৃত্য আদি কৰি মানুহবোৰ উলাহত মতলীয়া হয়।
ৰং ৰহস্য কৰে মনবোৰ থকিবতো লাগে আনন্দত আৰু মাঘত কি কৰে সোণগুটিবোৰ ঘৰলৈ চপাই আনে লখিমীক আদৰে তাৰ পিছৰ পেৰেগ্ৰাফটোত কি কৈছে শৰৎ নিশাই তৰাৰে সজাই আইৰে কেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ভাৰতৰ পূৰ্ব দিশত থকা আমাৰ অসমখনত কি কৰে যে শৰৎ কালত নিশা কি হয় তৰাবিলাকে ধুনীয়াকৈ আমাক ভাল লগা এটা পৰিৱেশৰ সৃষ্টি কৰে পাহাৰ ভৈয়াম একে কৰা ৰামধনুৰ এইদৰে তোমাৰ ভাষাৰ মৰমবোৰে মিলন হেতু কৰে পাহাৰ ভৈয়ামখন তুমি কি কৰা যেন ৰামধেনুৰ ৰঙৰ নিচিনা যেনেকৈ ৰামধেনুৰ সাতোটা ৰং লগ হৈ এখন ৰামধেনুৰ সৃষ্টি হয় ঠিক তেনেকৈ পাহাৰ ভৈয়ামৰ বিভিন্ন বৈচিত্ৰতাৰ মাজতো কি হয় যেন এখন ৰামধেনুৰ দৰে সকলোবিলাক মিলি যায় তোমাৰ ভাষা সংস্কৃতিয়ে যেন এখন মিলন হেতু গঢ়ে পাহাৰ ভৈয়ামৰ মাজত লৌহিত দৰে বহল পাৰক প্ৰণিপাত কৰোঁ জন্ম ল'লোঁ ইয়াতেই যেন মৰো লৌহিতৰ বহল পাৰক অৰ্থাৎ আমাৰ ব্ৰহ্মপুত্ৰ লৌহিত মানে ব্ৰহ্মপুত্ৰ নদীৰ দুই পাৰক আমি সেৱা জনাইছোঁ মানে অসমখনক আমি সেৱা জনাইছোঁ গীতিকাৰে সেৱা জনাইছে জন্ম ল'লোঁ ইয়াতেই যেন মৰো ইয়াত জন্ম ল'লোঁ যেতিয়া যেন ইয়াতেই মৰো বেলেগ আৰু কোনো ঠাই নালাগে কিয়নো ইয়াত যিমানখিনি পাইছোঁ যিমানখিনি আছে যেন আমি ক'তো নাপাম এনেকুৱা এটা পৰিৱেশ পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ এনেকুৱা ৰূপৰ সমাৱেশ আৰু ক'তো নাপাম ভাৰতৰে পূৰ্ব দেশৰ সূৰ্য উঠা দেশ সেই ঠাইখনেই হৈছে আমাৰ ভাৰতৰ আটাইতকৈ প্ৰথমতে পূবফালে উঠা সূৰ্য উঠা ঠাইখন অৰ্থাৎ অসম দেশখনৰ কথা কৈছে অসম ৰাজ্যখনৰ কথা কৈছে এতিয়া আমি পাঠটিত থকা পাঠভিত্তিক প্ৰশ্নখিনিৰ কিছু আলোচনা কৰিম প্ৰথমতে গীতি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে তোমালোকক পঢ়িবলৈ কৈছে আৰু আবৃত্তি কৰিবলৈ কৈছে এইটো তোমালোকে ঘৰত চেষ্টা কৰিবা এইটো প্ৰয়োজনীয় কথা আৰু পাৰিলে এইটো গান আকাৰে তোমালোকে যদি গাব পৰা চেষ্টা কৰিবা সমবেত সংগীত হিচাপে গাবলৈ চেষ্টা কৰিবা তাৰপিছত প্ৰশ্ন কেইটামান আছে উত্তৰ দিয়া ক ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে ইয়াত ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশখনক অৰ্থাৎ অসমখনক সম্বোধন কৰিছে ডক্টৰ ভূপেন হাজৰিকাই মাঘ বিহুত কি আদৰাৰ কথা কৈছে মাঘ বিহুত সোণগুটি আদৰাৰ কথা কৈছে অৰ্থাৎ শস্য আদৰাৰ কথা কৈছে শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায় তৰাৰে সজায় পাহাৰ ভৈয়ামৰ মিলন হেতু কিহে গঢ়ে পাহাৰ ভৈয়ামৰ মিলন হেতু অসমৰ ভাষাৰ মৰমবোৰে ইয়াত আছে নহয় তোমাৰ ভাষাৰ মৰম বোলে মিলন হেতু গঢ়ে হয়নে অৰ্থাৎ অসমৰ ভাষাৰ মৰমবোৰে পাহাৰ ভৈয়ামৰ কি কৰে মিলন হেতু কৰে ভাষাবিলাকৰ বৈচিত্ৰতা যি আছে আৰু তাৰ যিটো মৰম আছে সেইটোৱে কি কৰে পাহাৰ ভৈয়ামৰ মাজত মিলন হেতু গঢ়ে ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ডক্টৰ ভূপেন হাজৰিকাই কৈছে যে এনেকুৱা অসমখনৰ বাহিৰে আৰু অন্য ঠাই মই নাপাম বিনন্দীয়া এনেকুৱা এখন ধুনীয়া ঠাই মই নাপাম গতিকে এই অসম দেশখনতে অসম ৰাজ্যখনতে মই মৃত্যুবৰণ কৰিব বিচাৰোঁ এনেদৰে তেওঁ ব্যক্ত কৰিছে অৰ্থাৎ অসমখনতে তেওঁ মৃত্যু হ'বলৈ বিচাৰিছে এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে এখন অসমখনকে বুজাইছে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে এখন ৰসাল ঠাই তেওঁ যেন কেতিয়াও বিচাৰি নাপাব ঠিক তেনেকুৱা তেওঁ ক'ব বিচাৰিছে ইয়াতে লিখিছে
তাৰপিছত কি দিছে যে ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা। এইটো তোমালোকে নিজে লিখিব চেষ্টা কৰিবা। তাৰপিছত দলত আলোচনা কৰি বহলাই লিখিব দিছে। ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি। ৰামধেনু কি? ৰামধেনু তোমালোকক মই অলপ আগতে বুজাই দিছিলোঁ পাঠটো পঢ়োৱাতে যে ৰামধেনুত কি হয় 7টা ৰং থাকে আৰু 7টা ৰং মিলিয়ে ৰামধেনুৰ সৃষ্টি হয়। ঠিক তেনেকৈ পাহাৰ ভৈয়ামৰ বিভিন্ন বৈচিত্ৰতা থাকে। পাহাৰৰ ভৈয়ামৰ মানুহৰ মাজত বিভিন্ন ধৰণৰ বৈচিত্ৰতা থাকে আৰু এই বৈচিত্ৰতাবিলাকৰ পিছতো বিভিন্ন ভাষাৰ বিভিন্নতা, সংস্কৃতিৰ বিভিন্নতা থকাৰ পিছতো এই সকলৰ মাজত এটা কি থাকে? মৰম থাকে, এটা মিলন থাকে, এটা এক হৈ যোৱাৰ এটা বান্ধন থাকে আৰু যেন ৰামধেনুৰ দৰে মিলি যায়, পাহাৰ ভৈয়াম সকলো যেন মিলি যায়। ঠিক তেনেকুৱা এটা কথা কৈছে। লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে। লোহিত, মই আগতেও কৈছোঁ যে লোহিত মানে হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন আৰু ইয়াৰ বহল পাৰক অৰ্থাৎ লোহিতৰ বহল পাৰত মানে আমাৰ অসমখনৰ কথাই গীতিকাৰে ক'ব বিচাৰিছে। যিহেতু অসমখনৰ বিভিন্ন কথাই বিভিন্ন সংস্কৃতিয়ে ইয়াৰ পৰিৱেশে গীতিকাৰক আকৃষ্ট কৰিছিল, সেইবাবে তেওঁ অসমখনক প্ৰণিপাত জনাব বিচাৰিছে। গীতিৰ মূল কথাখিনি কোৱা আৰু লিখা তোমালোকক মই কৈছোঁ, তোমালোকেও নিজে ক'ব চেষ্টা কৰিবা। তাৰপিছত উত্তৰ দিয়া আছে। গীতটিত ম আখৰটো 20 বাৰ ব্যৱহাৰ হৈছে, ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে এইকেইটা তোমালোকে নিজে লিখিব চেষ্টা কৰিবা। তাৰপিছত গীতটোত আকাৰ স্বৰ চিনটো 40 বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো কাৰ স্বৰ চিন এবাৰো ব্যৱহাৰ হোৱা নাই, এইবিলাক তোমালোকে নিজে চেষ্টা কৰিবা। তাৰপিছত গ আছে। গীতটিত থকা ৰ আৰু ৰেৰে শেষ হোৱা শব্দবোৰ লিখা। ৰৰে যিবিলাক শেষ হৈছে সেইবোৰ বাওঁহাতৰ ঘৰকেইটাত লিখিব চেষ্টা কৰিবা আৰু ৰেৰে যিখিনি শেষ হৈছে সেইখিনি সোঁহাতৰ ঘৰকেইটাত লিখিবা। তাৰপিছত খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। গীতটোৰ পৰা কাৰ চিন যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি কাৰ স্বৰ চিন যোগ হৈছে ভাঙি দেখুওৱা। যেনে ৰূপহী ৰু, ৰত দীৰ্ঘকাৰ, ৰ আৰু দীৰ্ঘকাৰ, ৰ আৰু দীৰ্ঘকাৰ লগ হৈ ৰু হৈছে। এনেদৰে বাকীবোৰ লিখিব তোমালোকে চেষ্টা কৰিবা। তাৰপিছত দিছে যে গীতটিত থকা যুক্তাক্ষৰযুক্ত শব্দবিলাকৰ যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটো দুটাকৈ নতুন শব্দ লিখা। যেনে বিনন্দিয়া, বিনন্দিয়াত কি যুক্তাক্ষৰ আছে? নয়দন দ, ন যোগ দ, নয়দন দ থকা শব্দ তোমালোকক লিখিব দিছে। ইয়াত তোমালোকৰ বুজাৰ সুবিধাৰ বাবে লিখি দিছে যে আনন্দ, সুন্দৰ। ঠিক তেনেকৈ তোমালোকে কি কৰিবা? যুক্তাক্ষৰ থকা শব্দবিলাক বাছি উলিয়াবা আৰু সেইবোৰ যুক্তাক্ষৰ কেইটা ভাঙিবা আৰু তাৰ পৰা দুটা দুটা নতুন শব্দ লিখিব চেষ্টা কৰিবা। তাৰপিছত দিছে যে উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা। উদাহৰণ ৰূপ, ৰূপহী। যেনেকৈ ৰূপ হ'লে ৰূপহী হৈছে, কাহ হ'লে কাহী হৈছে, ঠিক তেনেকৈ বাকীকেইটাও লিখিব লাগিব। কপা, কপাহী, চেনেহ, চেনেহী, বাহ, বাহী, ৰস, ৰসাল, ঠিক তেনেকৈ জীপ, জীপাল, তেজ, তেজাল, কোব, কোবাল, সোণ, সোণালী হৈছে, গতিকে ৰূপ, ৰূপালী, জোন, জোনালী, ভোগ, ভোগালী, বিনন্দ, বিনন্দিয়া হৈছে, গতিকে দুখ, দুখীয়া, নিয়ম, নিয়মীয়া, নগৰ, নগৰীয়া। এইবাৰ দলগতভাৱে এইকেইটা লিখিব দিছে।
যে একে শব্দ বুজা অৰ্থ অৰ্থাৎ সমাৰ্থক শব্দবোৰ লিখিব দিছে। সূৰ্যৰ সমাৰ্থক শব্দ কি? বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি এইবিলাক। ঠিক তেনেকৈ পদুমৰ সমাৰ্থক শব্দ তোমালোকক লিখিব দিছে। ঘৰ, আকাশ, বায়ু, পৃথিৱী এইবোৰ তোমালোকে লিখিবা। তাৰপিছত দিছে যে বিপৰীত অৰ্থ আৰম্ভণি হ'লে কি হ'ব? শেষ, ঠেক হ'লে বহল, বিচ্ছেদ, মিলন, অনাদৰ, আদৰ, নিৰস, ৰসাল, দিৱস, ৰাতি, কুৰূপা, ৰূপহী, পশ্চিম, পূব। এইবাৰ তোমালোকক আস্তানি মিলাব দিছে যে যি চিত্ৰ আঁকে তেওঁক কি কয়? চিত্ৰকৰ। যি ৰসেৰে পৰিপূৰ্ণ ৰসাল। যি সোণৰ নিচিনা বৰ্ণৰ তেওঁ সোণালী। যি গীত লিখে তেওঁক গীতিকাৰ বুলি কয়। এইবাৰ বাক্য সাজিব দিছে। অলেখ। অলেখ মানে কি? যে বহুতো। অলেখ শব্দটো ব্যৱহাৰ কৰি তোমালোকে এটা বাক্য ৰচনা কৰিবা। আদৰ। আদৰ মানে কি? মৰম কৰা, গুৰুত্ব দিয়া, এনেকুৱা ধৰণৰ শব্দ অৰ্থ। এইটো ব্যৱহাৰ কৰি তোমালোকে এটা শব্দ লিখিবা, বাক্য লিখিবা। পৰিৱেশ। পৰিৱেশ মানে তোমালোকে জানা, সেইটো তোমালোকে লিখিব চেষ্টা কৰিবা। বিনন্দিয়া। এইকেইটা তোমালোকে এটা এটা বাক্য লিখিবা। তাৰপিছত বাকী এনেকুৱা ধৰণৰ প্ৰশ্ন আছে, তোমালোকে নিজে চেষ্টা কৰিবা। কিবা নজনা থাকিলে কমেণ্ট বক্সত লিখিবা, মই নিশ্চয় তোমালোকক জনাব চেষ্টা কৰিম। তাৰপিছত কিন্তু জানি থোৱা বুলি এটা আছে 7 নম্বৰ পৃষ্ঠাত, এইখিনি তোমালোকে ভালদৰে পঢ়িবা আৰু তাত বহুতো জানিব লগা কথা আছে, কিন্তু গুৰুত্ব দি পঢ়িবা। তাৰপিছত এইখিনি তোমালোকৰ মোটামুটিভাৱে জানিব লগা কথা। প্ৰাথমিক কথাখিনি তোমালোকক মই বুজাব চেষ্টা কৰিলোঁ। যদি কিবা বুজা অসুবিধা হৈছে তোমালোকে কমেণ্ট বক্সত লিখিবা, মই নিশ্চয় তোমালোকক জনোৱাৰ চেষ্টা কৰিম। গতিকে আজিলৈ আমি পাঠটি ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ তোমালোকে পাঠটি বুজিব পাৰিছা। ধন্যবাদ।